নমস্কাৰ, আসসালামু আলাইকুম। অৱশেষত মোৰ ছোৱালীজনীও হাৰ মানিলে। আই ফ্লু, অসমীয়াত ক'ব গ'লে জয় বাংলা। আজি তাইক ডক্তৰৰ ওচৰত লৈ গ'লোঁ। ৰাতি অকণমান জ্বৰো আহিছিল। আহিয়ে ক'লে মামী তাই বোলে এই বুট খায়, বিক্ৰী যে কৰে সেই চানা সেই বুট খায়। মই বোলো ঠিক আছে, মই ঘৰতে বনাই দি আছোঁ। কেৰাহী এখন গৰম কৰি তাত গৰম তেলত কেইটামান তিয়াই থোৱা বুট আছিল, বুটকেইটা দি অকণমান লৰাই লৈছোঁ। পূৰা গৰম তেলত একো দিয়া নাই, বুটকেইটা দি অকণমান লৰাই লৈছোঁ। মোৰ ওচৰত আছিল কেঁচা বাদাম, কেঁচা বুটখিনি অকণমান ভাজি লৈছোঁ। তাৰপিছত মই দিছোঁ ইয়াতে বাদামখিনি দিও অকণমান ভাজি লৈছোঁ। ভাজি লৈ অকণ ৰঙচুৱা মানে ফাটিবলৈ ধৰে, যেনেকুৱাকৈ পপকৰ্ন ফাটে ঠিক তেনেকৈ ফাটিবলৈ ধৰে। সেইখিনি সময়তে আপোনালোকে শব্দ শুনিবই। সেইখিনি সময়তে মই মানে কি কৰিছোঁ, মুড়িখিনিও দি দিছোঁ। মুড়িখিনি দি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লৈ মুড়িখিনি যেতিয়া গৰম হ'ব আৰু মুৰমুৰীয়া বেছি হ'ব, খাবলৈ আৰু সোৱাদ লাগে। মুড়িখিনি দি মই অকণমান ভাজি আছোঁ। তাত মই এখন চিম্পুলকৈ তাইৰ কাৰণে বনাই দিছোঁ। খাবলৈও সোৱাদ লাগে, হেল্ডিও হয় বস্তুটো, ঘৰতে বনোৱা যিহেতু। তাৰপিছত আকৌ মই মুড়িখিনি ভাজি লৈছোঁ। ভাজি এই অকণমান মৰমৰীয়া হোৱাৰ পিছত তাত এটা বৰ্তনত উলিয়াই লৈছোঁ। তাৰপিছত ইয়াত মই দিম কেঁচা জলকীয়া, অকণমান কেঁচা বুটো ৰাখিছিলোঁ, বুটখিনি অকণমান ভুজিয়াই দি মিক্স কৰি খাবলৈ বহুতেই সোৱাদ লাগে। এনেকৈ বনালে আপোনালোকে খায়ে চাগে এনেকুৱাকৈ। তাৰপিছত মই এটা বৰ্তনত ওলাই লৈছোঁ। পাপৰ অকণমান গৰম কৰি লৈছোঁ, জুইতে সেকি লৈছোঁ। আপোনালোকৰ কথা পাতোঁতে পাপৰৰ মাজৰ অংশ জ্বলিয়েই গ'ল। মাজৰ অংশ পেলাই ধুনীয়াকৈ গোটেইখিনি ভাঙি লৈছোঁ। ভাঙি মিক্স কৰি লৈছোঁ। অকণমান মিঠাতেল আৰু কেঁচা নিমখ অকণমান দিছোঁ। কেঁচা বুটখিনিও দিলোঁ। তাই যিহেতুকে জ্বলা নাখায়, গতিকে মই জ্বলাকেইটা কামুৰিয়ে খাম। মোৰ ভাগৰখিনি এইখিনি হৈয়ে গ'ল। খাবলৈ গ'লে খুবেই সোৱাদ লগা হৈছে। তাইতো একদম বহুতে ভাল পাইছে বোলে। এনেকুৱাকৈ খালোঁ আৰু কিনাতকৈও সোৱাদ হৈছে। ইয়াতে যদি আচাৰ অকণমান দিয়ে আৰু সোৱাদ লাগে, টেঙা আচাৰ। তাই খাব নোৱাৰে বাবে মই নিদিলোঁ। ৰাতিপুৱা মই বনাইছিলোঁ ৰুটি আৰু ঘুগুনি। তাই ৰুটি দলিব নাপায়, ইমান চিঞৰ বাখৰ কৰি আছে। এইকেইদিন স্কুলতো যাব পৰা নাই, ঘৰত একদম বৰিং হৈ গৈছে ঘৰত সোমাই। মই বোলো ঠিক আছে, তুমি গধূলি বনাবা। সেই বুলি মই ধুনীয়াকৈ মাৰি দিছোঁ আটাখিনি। 4টা মাত্ৰ হৈছে, পুৰি সৰু সৰুকৈ তাই দলি দিছে। এই চকুৰ বেমাৰটো ইমান হৈছে, ভয়ে লগা হৈছে জানেনে। চাৰিওফালে একদম চবৰে হৈছে চকুৰ বেমাৰটো। সেইকাৰণে মই এইখিনি তাক স্কুলতে পঠোৱা নাই। হৈয়ে গ'ল, তাত ধুনীয়াকৈ দলি দিছে, ডলা মিলা তাত হৈয়ে গ'ল। মহাৰাণীয়ে মোক পুৰি বনালে কেতিয়াও দলিব নিদিয়ে, ডলা কামটো তাইৰে হয়। যোৱাকালি তাইৰ ইমান জ্বৰ আহিছিল, ৰাতি মোৰ একদম ভয় লাগি গৈছিল। চকুৰ বিষৰ কাৰণে নে কি পা। ये है मेरे छोटे छोटे पराठे, है ना। सुंदर तो है, सिर्फ थोड़ा वो है, ज्यादा छुटकू नहीं, सॉरी। ये देखिए, अच्छा तो है ना। এফালে আদা দিয়া লাল চাহ আৰু এফালে গৰম গৰম পুৰি ইমান ধুনীয়াকৈ ফুলিছে চাওকচোন। ৰেডি হৈ গ'ল আমাৰ পুৰি আৰু চাহ। এতিয়া আমি খাওঁ। ইমানেই আছিল। বাই।